নমস্কাৰ, আমি অনিন্দিতাজ ৱাৰ্ড্ৰব। পূজাৰ পিছতে আৰম্ভ হ'বলগীয়া বিয়াবোৰৰ কাৰণে আমি কিছুমান মোৰ নিজৰ শালৰ হাতে বোৱা গামোচা ৰেডি কৰিছোঁ। দৰা বৰণৰ গামোচা সব খুব ধুনীয়া হয়। এইবিলাক গামোচা সব এনেকুৱা দহি বটা থাকিব, কিছুমানত দহি বটা থাকিব আৰু কিছুমানত আপোনালোকে নিজে বটি ল'ব পাৰিব ডিজাইন দি। সেইকাৰণে দুই ধৰণৰ ৰখা হৈছে। এইখন এখন চাওক, প্ৰায় 7 ফুট দীঘল এখন দৰা বৰণৰ গামোচা। আন গামোচাবোৰ ঠিক এনেকুৱাই হ'ব। আপোনালোক আৰু এখন মই খুলি দেখুৱাইছোঁ। খুব ধুনীয়া হয় এইবিলাক গামোচা। এইখন হৈছে লুধিয়ানা পাটত বোৱা, মোৰ নিজৰ শালৰ হয়। আপোনালোকে ফিনিচিং চাওক, খুব ধুনীয়া হয় ফিনিচিংবিলাক। এইখিনি আপোনালোকে দহি গুঠি ল'ব পাৰিব নিজৰ ডিজাইনত, নিজে যেনেদৰে বিচাৰে। সেইকাৰণে এই সুবিধাটো ৰখা হৈছে। আৰু যিবিলাকে মানে ৰেডি টু ৱেৰ বিচাৰে সেইবিলাকৰ কাৰণে কিছুমান দহি গুঠি ৰখা হৈছে। ডিজাইনটো চাওক, খুব ধুনীয়া হয়। আৰু মোৰ নিজৰ শালৰ এইবিলাক। এয়া পকোৱা সূতাত বোৱা হৈছে। ফুলটো প্ৰায় 1.5 ফুট ডাঙৰ হ'ব, 2 মূৰে ফুল থাকিব। নিজে ডিজাইন দি ল'ব পাৰিব এনেদৰে। এইবিলাক লুধিয়ানা পাটত বোৱা। চাওক, এনেকুৱা বুটা থাকিব গোটেই গাত। 2 মূৰে 1.5 ফুটকৈ ফুল থাকিব, 1.5 ফুট ডাঙৰ ফুল থাকিব আৰু মাজ অংশত এনেকুৱা বুটা থাকিব। এইবিলাক গামোচা চাওক, মোৰ নিজৰ শালৰ হয়। বিভিন্ন ডিজাইনত থাকিব এনেকুৱা। আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিলে মই যিটো ডিজাইন আপোনালোকে বিচাৰে সেই ডিজাইনতে আপোনালোকক দিম। আটাইবোৰ গামোচাই 7 ফুট দীঘল হয়। ইয়াতে লুধিয়ানা পাটত বোৱাও আছে আৰু পকোৱা সূতাত বোৱাও আছে। আপোনালোকে যেনেদৰে বিচাৰে, যেনেকুৱা মেটেৰিয়েলত বিচাৰে সেই মেটেৰিয়েলতে দিয়া হ'ব। এয়া চাওক, আৰু এইবোৰ যে মোৰ সম্পূৰ্ণ নিজৰ শালৰ। এয়া দোকানত কিনিবলৈ যিবোৰ পায় সাধাৰণতে বোৱা গামোচা হিচাপে, তেনেকুৱা মাদ্ৰাছী গামোচা এয়া নহয়। এয়া মোৰ নিজৰ শালৰ গামোচা। থেংক ইউ।